বিচাৰিছোঁ যে এই বেংগল টাইগাৰ নে মেণ্টেলি টাইগাৰ আমি ধৰিব পৰা নাই একচুৱেলি আৰু এই মেণ্টেলি টাইগাৰ নে হিয়াল টাইগাৰ এইটোক আমি ক'ব বিচাৰিছোঁ যে তহঁতি চিধা হৈ যা বাৰে বাৰে অসম জ্বলোৱা কথা কিন্তু তহঁতি কৈ নাথাকিবি যদি ভলুকা বাহৰ পিটন পাবলৈ তহঁতৰ মন নাই আৰু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এইটোৱে ক'ব বিচাৰিছোঁ যে অসম জ্বলোৱা কথা কৈ আছে মানে তেওঁলোকক একো ওপৰত তেওঁলোকৰ ওপৰত আপুনি একো বিহিত বিস্তাৰ নল'ব নি এজন শিক্ষকক ইমান তেওঁলোকে লজ্জিত কৰিলে ইমান অপমান কৰিলে ইমান থেটলিং দিলে আপুনি কিয় নিমাত হৈ আছে যদি আপুনি নিমাতে হৈ থাকে তেতিয়াহ'লে কিন্তু আমি আইন হাতত তুলি ল'বলৈ বাধ্য হ'ম কাৰণ কেলৈ আমাৰ টোপনি অহা নাই আমাৰ গা জ্বলি আছে তেজ গৰম হৈ গৈছে অসম জ্বলোৱাৰ কথা বাৰে বাৰে কৈ থাকে তেওঁলোকে গতিকে অতি শীঘ্ৰে ইয়াৰ ওপৰত আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত আমাৰ আস্থা আছে যে ইয়াৰ ওপৰত কিবা ব্যৱস্থা ল'ব যদি নলয় আমি অহা 3 দিনৰ পিছত কিন্তু ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম আৰু সিদিনা আমি দেখিলোঁ যে গোলাঘাটত আমাৰ ভাতৃত্ব সংগঠন বিলাসী থানাৰ প্ৰায় 6-7জন ল'ৰাক আমাৰ তেওঁলোকে জেলত ভৰাই দিছে ধোৱা কেছ জাপি কাৰণ কেলৈ এজন শ্ৰমিকে পইচা পায় 20,000 টকা সেই বনী এজনৰ পৰা তেওঁলোকে সেই পইচাটো নিদিয়াত তেওঁলোকে উলিয়াই দিবলৈ আহিছিলে আৰু তেওঁলোকে উল্টাই ভুৱা কেছ জাপি যি জেলত দিলে অতি শীঘ্ৰে বিনা স্বত্বে তেওঁলোকক মুক্তি আমি বৃহত্তৰ অসম দাবী জনাইছোঁ অন্যথা কিন্তু আমি ভয়াৱহ কাৰ্যসূচী হাতত লৈ যাবলৈ বাধ্য হ'ম সত্য শুদ্ধ নিৰপেক্ষ দ্য আছামিনী 24ৰ পৰিয়ালবৰ্গ